হেল্ল' এভৰিৱান, ভিডিঅ'টো একেবাৰে পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ। এয়া মন্দিৰা বা পূৰ্ণিমা ময়ূৰ মানে ঘপককৈ ফোন কৰিলে আমি গৈ আছোঁ আৰু মই যিহেতু কৰিব নোৱাৰিলোঁ, এইফালে মন্দিৰৰ পৰাই লাগি মেলি আৰু ভাতৰ যোগাৰ কৰি আছে। এইফালে পূৰ্ণিমা দুইজনী ঘৰৰ মানুহ হ'লেতো কোনো কথাই নাই, আৰু কৰিব নোৱাৰা হ'লে নিজে খাই বৈ মানে বনাই খাই মেলি আৰু যাব পাৰে নহয়, যেনে একো চিন্তা নাথাকে। বেলেগ আলহী হ'লেহে অলপ আৰু চিন্তনীয় কথা। এওঁলোকে ভাত পানী ধুনীয়াকৈ বনাই মেলি ৰেডি কৰিলে, তাৰপিছত সকলোকে খাবলৈ যোগাৰ কৰি দিলে। আৰু মই যিহেতু বহি খোৱাহে হ'লোঁ, দেখিছে মন্দিৰৰ পৰাই ভাগে ভাগে নি একদম ধুনীয়াকৈ সকলোকে খাবলৈ দি দিছে। আৰু আহিমকৈ মানে আহিব নোৱাৰি, আৰু মায়ে গা বেয়া হোৱাৰ পৰা মন্দিৰৰ পৰাই বহুত মানে সহায় কৰিছিলে, নাৰ্ছিং হোমত ৰৈও দিছিলে। এইফালে এয়া আমাৰ ডাঙৰ মামী আহিছিলে, দেখিছে নহয়, সকলোকে খাবলৈ যোগাৰ কৰি দিলে। আৰু মই যিহেতু মানে বহি খোৱাহে হৈছোঁ, আমাৰ মাছুহঁতক দেখিছেনে মোবাইল চাইহে ভাত খায়। তাৰপিছত আমাক এয়া খাবলৈ দিলে, আমিও খালোঁ। পাপা পিছে ভাত নাখায় দেই, পাপাই পিছবেলা মানে জলপানহে খায়, আৰু আমিহে ভাত খাওঁ। প্ৰায় পাপাই এক টাইমে ভাত খায়। তাৰ সন্ধিয়ালৈ আকৌ আমাৰ ভণ্টিজনী এফালে মানে খানা খাবলৈ মাতিলে, তালৈ বুলি ওলালোঁ। আলহীক বিদায় কৰিয়ে তালৈ ওলাইছোঁ। এয়া বাছত আহিছে নহয়, বাছত যিহেতু আজি পেহীয়েকৰ ঘৰত থাকিবগৈ, আৰু তালৈ বুলি ওলালোঁ। এইফালে বাছুৱে নিজৰ মানে বেগত কাপোৰ কানি পেক কৰি লৈছে, আৰু সি 2 দিনমান থাকিব। কি ভৰাইছে সিহে জানে। তাৰপিছত আমি আহি পানী খুৱাই আমি ভণ্টি ঘৰলৈ মাতিলে, আৰু আহি আমি ভণ্টি ঘৰত পাই গ'লোহি। এইফালে আমাৰ পেহী লৈ আহিলোঁ। কাৰ ঘৰলৈ আহিলে কৈ দিয়ক। তাৰপিছত এইফালে আমাৰ পেহী আহিছে। আমাৰ ৰান্ধনী এইফালে পেহাক কি বনাই আছা? আজি আলহী আহিছে, মাংস বনাইছো। কিহৰ মাংস? এইটো কুকুৰা মাংস, মুৰ্গী মাংস, ইয়াত আলু দি দিছো। বৰ ধুনীয়া হৈছে দেই কালাৰটো।